মুখলধাৰ বৰষুণৰ সুযোগ ললে এটা চোৰে দোকানৰ টিনপাত কাটি চোৰৰ চাফাই অভিযান ভেলদাৰ বালাচৰা খুদুৰালী নামৰ পাইকাৰী গেলামালৰ দোকানত চোৰৰ উপদ্ৰৱ উল্লেখযোগ্য যে বৰপেটাৰ ভেল্লাকে ধৰি পূব বৰপেটাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চুৰি আৰু অন্য অসামাজিক কাৰ্য ভুক্তভোগী গৰাকীয়ে বৰপেটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ঘটনাস্থলীত বৰপেটাৰ সদৰ থানাৰ আৰক্ষী এটি দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে অসামাজিক কাম কাজত জড়িত থকা মানুহ অলপ বেছি হৈছে আমাৰ ভেল্লাত বিশেষকৈ ভেল্লাত আৰু যোৱা ৰাতি নিশাই কিমানমান টাইমত চুৰিছে মই কিন্তু ক'ব নোৱাৰোঁ দেই মই ৰাতিপুৱাহে গম পাইছোঁ মানে প্ৰায় মোটামুটি 2.5 লাখ 3 লাখমান টকাৰ মাল নিয়া বুলি শুনিছোঁ যোৱাকালিও মাল আনিছিল দোকানত নহ'লে কিবা বুটকা চেখৰ টেখৰ ওপৰত টিং কাটি লৈ গৈছে আৰু টিংটো যেনেহেনকৈ কাটছে তাৰমানে বহুত মিস্ত্ৰীও নৰে সেনেকৈ আঁকবা গতিকে নিশ্চয় এইবিলাকৰ অভিজ্ঞতা আছে আৰু পাৰ্গতে হ'ব এইবিলাক অভিজ্ঞতা থকা চোৰে চুৰ কৰি নিছে এইবিলাকক যাতে পুলিচে দোষী সাব্যস্ত কৰি ইহঁতক এটা বিচাৰ খোচাৰ ভালকৈ লয় সেইটো মোৰ মানে আন্তৰিকতা জনালোঁ প্ৰায় বৰষুণ দি থকা অৱস্থাতে এই মোৰ আজি দোকানৰ ওপৰত টিংপাত কাটি মোৰ দোকান চুৰি কৰে বহুত মূল্যৱান সামগ্ৰী চুৰ কৰি লৈ যায় প্ৰায় 3.5 লাখ টকাৰ মাল মোৰ পৰা লৈ যায় আৰু তাৰে মই এতিয়া বৰপেটা থানাত এজাহাৰ দিম বুলি মই এতিয়া কৰিছোঁ সিদ্ধান্ত লৈছোঁ আৰু মই এজাহাৰ দি দোষীক সাব্যস্ত দোষীক চুৰ মোৰ এই চেখৰ চিগাৰেট আৰু গুটখাজাতীয় সামগ্ৰী যিখিনি আছিল নগদ 45,000 মান টকা মোৰ পৰা লৈ গৈছে নগদ পূৰা 45,000 মান টকা কেছৰ পৰা তাৰমানে লৈ গৈছে পাইকাৰী দোকান আছে এনেই অলপ চলপ পাইকাৰী দোকান কৰোঁ মই সেইকাৰণে চুৰি কাৰ্য এনে আমাৰ ওচৰৰ পাজৰে দুনিয়াৰ বহুত চোৰৰ সম্পৰ্ক আছে আৰু সেই মৰ্মে কেছ দিম বুলি মই আশা কৰিছোঁ বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰ ৰিপৰ্ট নাৰদ লাইভ